এইকেইদিন যিহে মানে গৰম পৰিছে আৰু ভাত খাওঁতে টেঙা নহ'লে মানে দেখোন ভাতকেইটা পেটলৈ নোযোৱাৰ দৰে হয় নাই। আৰু এই গৰমৰ বতৰত যদি অকণমান ভাতৰ কাষত যদি পানী টেঙা পোৱা যায় তেনেহ'লে ভাতকেইটা খাই বহুত বেছি ভাল লাগে। আৰু সেয়েহে মই পানী টেঙা অকণমান বনাবলৈ বুলি লৈছোঁ। আৰু আপোনালোকে পানী টেঙাত কি কি টেঙা দিয়ে সেয়া জনাবচোন। আৰু মই আজি পানী টেঙাত বিশেষ এবিধ টেঙা দিম। আৰু কি টেঙা দিওঁ ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব। গতিকে মই আৰম্ভ কৰোঁ পানী টেঙাখিনি বনাবলৈ। এইফালে এয়া লৈ লৈছোঁ সৰিয়হ পিচি থৈছিলোঁ মন গ'লেই খাৰলি পানী টেঙা খাব পৰাকৈ। যিহেতু এইকেইদিন পূৰা গৰম, গতিকে খাৰলি নাখাওঁ, পানী টেঙা বহুত বেছি সনা নাই, কম পৰিমাণে সানিছোঁ, শেষ হ'লে আকৌ সানিম। আৰু ইয়াতে এতিয়া লাগিব জলকীয়া, যিহেতু জলকীয়া জ্বলা নহ'লে খাবলৈ বেয়া হ'ব হয় নাই। সেইকাৰণে মই অকণমান জলকীয়া এয়া সেনেকৈ এতিয়া কাটি দিম। মই জলকীয়াখিনি কাটি লওঁ, ভিডিঅ'টো ৰাখি লওঁ অকণমান সময়, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আৰু আপোনালোকৰ চাই আমনি লাগিব। আৰু মোৰ জলকীয়া কাটি হৈ গ'ল। এতিয়া ইয়াতে দি দিম নিমখ, এয়া দিলোঁ। আৰু এতিয়া ইয়াত মই বিশেষ টেঙাবিধ দিম। সেয়া হৈছে এইয়া, কি গম পাইছেনে? ওচৰৰ পৰা দেখাই দিছোঁ। এইখিনি হৈছে খৰিচা টেঙা। খৰিচা টেঙাখিনি থৈ দিওঁতে যিখিনি পানী ওলায়, যোৱা বছৰৰ খৰিচা, যোৱাবাৰ মাৰ ঘৰৰ পৰা মানে বাঁহৰ গাজ আনিছিলোঁ, তাৰপিছতে কৰি থৈ এতিয়ালৈকে খাই আছোঁ আৰু। এতিয়া এইখিনি কম কমকৈ দি পেলাই ধুনীয়াকৈ সানি ল'ম। এয়া আপোনালোকে কি কি টেঙা দিয়ে ক'বচোন। এয়া ধুনীয়াকৈ সানি ল'লোঁ। খৰিচা আৰু মানে সৰিয়হৰ সানি দিওঁতে মানে দুইটা মিক্স হৈ এটা ইমান ধুনীয়া গোন্ধ ওলাইছে। এতিয়া খাওঁ খাওঁ লাগি গৈছে। পিছে এতিয়া খাব নোৱাৰি, অকণমান তিটিকি আহিব যে, কাইলৈ খাব পৰা হৈ যাব। আৰু এয়া কলপাতত ধুনীয়াকৈ মেৰিয়াই থৈ দিম, হৈ গ'ল আৰু। মানে খুন্দি মেলি থ'লে একেবাৰে ছেকেণ্ডতে হৈ যায়। এয়া হৈ গ'ল পানী টেঙা ৰেডি। যদি এনেকৈ এইটো খৰিচা টেঙা দি পেলাই যদি খোৱা নাই, খাই চাবচোন, খাবলৈ বৰ ধুনীয়া হয়। তেন্তে আজিলৈ আৰু বাই বাই দেই।